নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মহামৃত্যুঞ্জয় মন্ত্ৰ এই মন্ত্ৰ জপ কৰাৰ ফল কি হয় তাৰ এই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰাৰ আগতে স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি পবিত্ৰ মনেৰে জপ কৰিব লাগে। প্ৰথমে মহাদেৱৰ মূৰ্তি বা ফটোৰ ওচৰত আসন পাতি বহি ধূপ বা প্ৰদীপ জ্বলাই শুদ্ধ মনেৰে হাতত ৰুদ্ৰাক্ষ মালা লৈ জপ কৰিব লাগে। যদি নিজেই এই মন্ত্ৰ জপ কৰিব নোৱাৰে তেন্তে কোনো পুৰোহিতক মাতি নিয়মিতভাৱে নিজৰ ঘৰত এই মন্ত্ৰ পাঠ কৰিব পাৰিব। এই মন্ত্ৰ সকলো মন্ত্ৰতকৈ ডাঙৰ মন্ত্ৰ। এই মন্ত্ৰ জপ কৰাৰ ফলত জীৱনত যি দুখ আহে সকলো দূৰ হৈ যায় আৰু সমস্ত গ্ৰহৰ কুদৃষ্টিৰ পৰা ৰেহাই পোৱা যায়। পৰিয়ালত কোনো ব্যক্তি অসুস্থ হৈ থাকিলে এই মন্ত্ৰৰ ফলত স্বাস্থ্যৰ উন্নতি হয় আৰু কালসৰ্প দোষ, বাস্তু দোষ, পিতৃদোষ এই ধৰণৰ দোষৰ পৰা মুক্তি পোৱা যায়। এই মহামৃত্যুঞ্জয় মন্ত্ৰটি প্ৰতিদিনে যদি জপ কৰিব পাৰে তেন্তে অত্যন্ত মংগল হয় আৰু সকলো সমস্যা নিমিষতে দূৰ হৈ যায়। এই মন্ত্ৰটি হৈছে ওম ত্ৰ্যম্বকং যজামহে সুগন্ধিং পুষ্টি বৰ্ধনম উৰ্বাৰুকম ইভা বন্ধনান মৃত্যুৰ্মুখ্য মানা অৰ্মিতাত। এই মন্ত্ৰটি যিমানবাৰ পাৰে জপ কৰিব। মুঠৰ ওপৰত 3 বাৰ হ'লেও এই মন্ত্ৰটি জপ কৰা উচিত। এই মন্ত্ৰটিৰ অপৰিসীম শক্তি আছে।